हाय नमस्कार बंधु बान्धवीসকল आशा करूँ সকলোৱে ভালে আছে। সো অলপ বৰষুণ আহিছে এইকাৰণে অলপ আৱাজটো অলপ ঘেৰঘেৰকৈ আহিছে, একো প্ৰব্লেম নাই। সো আপোনালোকে আশা কरूँ সকলোৱে ভালে আছে। আজি গম পাইছে যে উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৰিজাল্ট দিব। সো আজ ৰিজাল্টটো কেনেদৰে আপোনালোকে চেক কৰিব পাৰে অতি কম সময়ৰ ভিতৰতে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। সো আপোনালোকে যিকোনো প্লে ষ্টৰত যাব, প্লে ষ্টৰত যিকোনো এপছ এটা পোৱা যায়, বহুত কম MB চাইছে SSLC। মই দেখাই দিছোঁ, আপোনাৰ সাৰ্চ বক্সত যাব, গৈ পেলাই SS ৰিজাল্ট বুলি লিখি পেলাই চেকত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াৰ দ্বিতীয়টো যিটো ৱেবছাইট চাইছে, দ্বিতীয়টো এপ চাইছে, তাত যাব, এইটো ইনষ্টল কৰি ল'ব। মোৰ ইনষ্টল কৰা আছে, এইকাৰণে অ'পেন আহিছে। অ'পেন কৰাৰ পিছত নতুন এটা পেজ খাব। চ' এতিয়া চাইছে টাইমাৰ চলি আছে, 9টা বজাৰ লগে লগে ইয়াত আপোনালোকৰ ৰোল নম্বৰ বহুৱা লিষ্টন আৰু চেক বুলি অপশ্যন আহি যাব। চ' এইটো টাইমাৰ চলি আছে, টাইমাৰ খতম হ'লে আপোনালোকৰ ৰিজাল্ট আহি যাব। মাত্ৰ 2 ঘণ্টা নহয় 1 ঘণ্টামান মাত্ৰ সময় আছে আৰু ৰিজাল্ট ডিক্লেয়াৰ কৰিবই। চ' ইয়াতে গৈ আপোনালোকে ডাইৰেক্টলি চাব পাৰে আপোনালোকৰ ৰিজাল্ট। কোনো ধৰণৰ ৱেবছাইট অন কৰিব নালাগে, কোনো কষ্টৰ প্ৰব্লেম নহয়, ডাইৰেক্টকৈ ৰিডাইৰেক্ট কৰি চাব পাৰে। চ' ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব। যদি আপোনালোকৰ ৰোল লঙত কিবা প্ৰব্লেম হয়, নাম দি যদি আপোনালোকে ৰিজাল্ট চাব বিচাৰে, চ' মই দ্বিতীয় ভিডিঅ'টো দেখাইছোঁ যে নাম দি আপোনালোকে কেনেকৈ চাব পাৰিব। চ' থেংক ইউ।